কোভিডত সমগ্ৰ দেশ অসুস্থ হৈ থকা সময়ত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ নিৰাপত্তা বিচাৰি প্ৰতিবাদ চিকিৎসাকৰ্মীসকলৰ হোজাই জিলাৰ অন্তৰ্গত লামডিং FRU আৰু ৰেলৱে চিকিৎসালয়ত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে ক'লা বেজ পৰিধান কৰি চিকিৎসালয়ৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে। কি কম আৰু এতিয়া সকলোৱে এৱাৰ হৈ গৈছে, চবেই জানে যে ডক্টৰসকল আৰু চিকিৎসাকৰ্মীসকলৰ ওপৰত কি ধৰণে বৰ্বৰতা অৱলম্বন কৰা হয়। এইটো মই সকলো পাব্লিকক নকওঁ, কিছুমান মানে বৰ্বৰ প্ৰকৃতিৰ মানুহ আছে, তেওঁলোকে সদায় মানে ডক্টৰৰ এগেইনষ্টতে ভাবে, কিবা ভাল কৰিলেও তেওঁলোকে ভাবে ডক্টৰে কিবা বেয়া কৰি আছে। কিন্তু ডক্টৰ বেয়া কৰিবলৈ কিবা কাৰণ আছে জানো? তেওঁলোকেতো নিজৰ পুৰা ফেমিলি এৰি দিনে ৰাতিয়ে ইয়াতে যুঁজ দি আছে। এতিয়া এইটো কৰোণা ভাইৰাছ, যিটো নভেল কৰোণা ভাইৰাছ, এইটোতো ডেডলি হয়, মাৰাত্মক হয়, সকলোৱে জানে। তথাপি সেইটো ডেডলিনেছটোকো মানে আওকাণ কৰি তেওঁলোকে যে ছাৰ্ভিচ দি আছে, সকলোৱে ঘৰৰ ফেমিলি মেম্বাৰক এৰি দিনে ৰাতিয়ে যুঁজ দি আছে, তেওঁলোকৰ ওপৰতো যে এনেকুৱা বৰ্বৰোচিত ব্যৱহাৰ কৰা হয়। চৰকাৰৰ ওচৰত কি অনুৰোধ জনাব? চৰকাৰৰ ওচৰত আমি এইটোৱে জনাম যে চৰকাৰে যেন এটা মানে ষ্ট্ৰং ল' উলিয়াই, যিটোৱে ডক্টৰসকল আৰু পেৰামেডিকেল ষ্টাফসকলক প্ৰটেক্ট কৰিব পাৰে। মোৰ নাম ডক্টৰ স্বপ্না দৈমাৰী, CMS লামডিং। চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ নিৰাপত্তা নিশ্চিত কৰা, চিকিৎসাকৰ্মীক আক্ৰমণ কৰা বন্ধ কৰা আদি বিভিন্ন দাবীৰে হাতত প্লে কাৰ্ড লৈ চিকিৎসাকৰ্মীসকলে ক'লা বেজ পৰিধান কৰে। Not by the doctors. The protest is for the entire humanity. This protest is for the entire citizens of India and all over the globe. Because this is not the assault on the doctors. This is an assault on humanity. This is the reason COVID team has gathered here, our pharmacist team along with the other paramedicals, nursing, and we are all with the doctors because they are our savior. Whenever we are in problem, we go to the doctor. And when the doctor is in problem, we should come together. It's our duty as a citizen to come and stay with the medical fraternity and protect, means ensure the law that they get protected while performing their duties day and night 24/7. একাংশ ৰোগীৰো মানে কিছুমান তেওঁলোকৰ আমি শুনা পাইছোঁ যে তেওঁলোকক মানে ডক্টৰে হেৰি কৰা নাই, মানে ভালকৈ হেৰি নকৰে। দেখক দাদা, ডক্টৰী প্ৰফেশ্যনটো কেতিয়াও ৰোগীৰ বেয়া কৰিবলৈ কেতিয়াও নহয়। সিহঁতৰ যে অ'থ থাকে, যে প্ৰতিজ্ঞাটো থাকে, সিহঁতৰ প্ৰতিজ্ঞাবদ্ধ। কোনো ডক্টৰ কেতিয়াও নিবিচাৰে যে এটা পেচেণ্টৰ কিবা বেয়া হয় বা পেচেণ্ট মৰি যায়। ডক্টৰৰ কাৰণে তেওঁ এটা পেচেণ্ট হ'ব পাৰে, এইটো তাৰ প্ৰফেশ্যনো হয়, এইটো তাৰ মনুষ্যত্ব হয়। সেইকাৰণে কেতিয়াও এই এছলটো বা এই যে কথাটো, এই যে এলিগেশ্যনটো যেতিয়া দিয়া হয় আৰু লামডিং FRU আৰু ৰেলৱে চিকিৎসা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসাকৰ্মীসকলে। বিচাৰিছোঁ তথা গভৰ্ণমেণ্টক জনাব বিচাৰিছোঁ যে আমাৰ সোনকালে এটা কঠোৰ আইন হ'ব লাগে, যাতে কোনো দুষ্কৃতিকাৰীয়ে ডক্টৰ্ছ তথা মেডিকেল প্ৰফেশ্যনেলছ তথা মেডিকেল এষ্টাব্লিছমেণ্টৰ কোনো ৰকম বেয়া কাম কৰিব নোৱাৰে, ভাংচুৰ কৰিব নোৱাৰে, মেন হেণ্ডলিং বা এছল্ট কৰিব নোৱাৰে। সেইটো কৰিছোঁ। লগতে আমি গোটেই আমাৰ সমাজৰ মানুহক জাগৰুকতা কৰিব বিচাৰিছোঁ যে আপোনালোকেও ভায়া মিডিয়া, আপোনালোকক থেংক ইউ জনাইছোঁ যে ভায়া মিডিয়া প্লাছ পাৰ্চনেলছ এণ্ড দ্য অল কাইণ্ডছ অফ ছ'চিয়েল মিডিয়া অলছ' মানুহৰ মাজত বস্তুটো স্প্ৰেড হ'ব লাগে যে আমি মানুহক বচাই আছোঁ। চ' ইট ইজ দ্য ডিউটি অফ হিউমেন বিংছ অলছ', গভৰ্ণমেণ্ট অলছ' এণ্ড দ্য ল অলছ' টু ছেভ দ্য ছেভিয়াৰ। মানে যিবিলাক মানুহক বচায় সিহঁতৰ ছেফটিৰ কাৰণে কিবা এটা ব্যৱস্থা হ'ব লাগে। আজিৰ দিনত আমাৰ লগত দেখিছোঁ আমাৰ লামডিঙত বিভিন্ন অৰ্গেনাইজেশ্যনৰ মানুহ আছে, তাৰ মাজত কভল টীম এটা আছে, ভলেণ্টাৰী অৰ্গেনাইজেশ্যন, সিহঁতে বহুত কাম কৰি আছে কৰোণাৰ কাৰণে। তাৰ ছেক্ৰেটাৰী তুহিন দাস আছে, আমাৰ লগত নেশ্যনেল এণ্টি ক্ৰাইম ব্ৰাঞ্চৰ ভাইচ প্ৰেচিডেণ্ট আছে হোজাই ডিষ্ট্ৰিক্টৰ। তো বিভিন্ন মানুহ তথা নাৰ্ছিং ষ্টাফ, ফাৰ্মাচী ষ্টাফ, তো ছ'চিয়েল যিমানখিনি সকলোৱে আমাক ছাপোৰ্ট কৰিছে আজিৰ দিনত। সেইকাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আমি অতি সোনকালে যাতে এই ল'টো পাওঁ, যাতে মানুহবিলাক দুষ্কৃতিকাৰীয়ে বস্তুটো গম পায় আৰু এনেকুৱা মেনহেলিং নকৰে, এছল্ট নকৰে চৰকাৰ, মেডিকেল পাৰ্চন তথা প্ৰফেশ্যনেলৰ এগেইনষ্টত। ধন্যবাদ। শুভ নামটো কি আছিল দাদা? মোৰ নাম ডক্টৰ ৰবি শৰ্মা। লামডিঙৰ পৰা অভিষেক চৰকাৰৰ ৰিপৰ্ট, জনজাগৰণ লাইভ।